মা আপুনি চিন্তা নকৰিব মই আছো নহয় তো বহুত কষ্ট হৈছে ন নাই মা আপুনি এতিয়া অলপ ৰেষ্ট কৰক মই কামলৈ যাওঁ যা সোনকালে আহিবি আকৌ কিবা অসুবিধা হ'লে খুৰীক মাত দিব আৰু আজি পইচা পাম নহয় আহোঁতে ঔষধ লৈ আহিম দিয়ক ঘৰত একো এটাই খাই নাহিলোঁ এইফালে মাজনীও বা কি কৰিছে ইয়াতে কিবা এটা তোৰ আজি এইখিনি কৰি হ'ব নহয় হৈ যাব কথা ক'বলৈ আহিছ এনেকে কামত ফাং ফুং কৰিলে কেনেকে হ'ব ইমান গৰম ৰ'দত ল'ৰাটোৱে বা কি কৰিছে ঘৰত একো এটা খায়ো নগ'ল মোৰ কাৰণে ল'ৰাটোৱে বৰ কষ্ট পাইছে বাইদেউ হ'ল দিয়ক কামখিনি